হেল্ল' বন্ধুসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি কেইযোৰমান নতুন অত্যাধুনিক পোচাকৰ বিষয়ে আলোচনা কৰিম, যিবোৰ দেখিলে আচৰিত হোৱা যেন লাগিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰেকুডা ষ্ট্ৰেইট লেগ জিন্স। এই পেণ্টটো দেখিলে এনেকুৱা লাগিব যে এইটো এটা লেতেৰা বোকা লাগি থকা পেণ্ট। এই ধাৰণা ভুল হ'ব। এই পেণ্টটো তৈয়াৰ কৰে নৰ্থষ্ট্ৰম নামৰ কোম্পানী। এই পেণ্টটোৰ মূল্য প্ৰায় ৩৫,০০০ টকা। টি চাৰ্ট। আমি সকলোৱে টি চাৰ্ট পৰিধান কৰোঁ। আপোনালোকে যিটো চাৰ্ট দেখিছে এইটো টি চাৰ্ট। পোচাকযোৰ হাফ চাৰ্ট আৰু ফুল চাৰ্ট এই দুই ধৰণেৰে পিন্ধিব পাৰি। এই পোচাকযোৰৰ মূল্য প্ৰায় ১.৫ লাখ টকা। বেলেন্সিয়েগা নামৰ প্ৰতিষ্ঠানটোৱে এই চাৰ্টটো তৈয়াৰ কৰিছিল। এই চাৰ্টটো অনলাইনত ক্ৰয় কৰিব পাৰি। কুলিং পেণ্টছ Z500K। আপুনি খুব গৰমত কাম কৰে নেকি? এই কুলিং পেণ্টটো তৈয়াৰ কৰিছে জাপানী প্ৰতিষ্ঠান উচুফুকুৱে। শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবৰ বাবে এই পেণ্টটোৰ লগত আছে কুলিং এয়াৰ কণ্ডিশ্যন। এই পেণ্টটোৰ লগত এখন ফেন সংযুক্ত কৰা হৈছে আৰু বেটেৰীৰ দ্বাৰা এই ফেনখন চলাব পাৰি। অত্যাধুনিক এই পেণ্টটো আপুনি কিনিব লাগিব ৭০,০০০ টকাত। ফেডাৰ ট্ৰিমড মিড ৰিচ ফ্লেয়াৰেড জিন্স। এই পেণ্টটো দেখিলে সকলোৱে অপচন্দ কৰিব। এই পেণ্টটো নিড এ পৰ্টাৰ নামৰ চাইটত উপলব্ধ। ডেটাচেবল জিন্স। এটা সময়ত আমাৰ দেশত এটা পেণ্ট পিন্ধিছিল যিটো খুলি দিলে থিক ৱাটাৰ পেণ্ট হৈ যায়। এই পেণ্টটোৰ ষ্টাইল অলপ বেলেগ। বিভিন্ন ঠাইত এই পেণ্টটোৰ চাহিদা বৃদ্ধি পাইছে। বিভিন্ন মডেল আছে যিবোৰ নাভি পৰ্যন্ত চেইন লগা থাকে। এই পেণ্টটোৰ মূল্য ২৮,০০০ টকাৰ পৰা ১,৪০,০০০ টকা পৰ্যন্ত। এক্সট্ৰিম কাট আউট জিন্স। আপুনিও কটা পেণ্ট দেখিছে আৰু পিন্ধিছে, কিন্তু এইটো পেণ্টৰ ষ্টাইল অলপ বেলেগ ধৰণৰ। এই পেণ্টটোৰ দাম ৫৫,০০০ টকা। ফৰএভাৰ মিটেন্স। আপুনি যদি প্ৰিয়জনৰ লগত হাতে হাতে ধৰি ফুৰিব বিচাৰে তেন্তে এই হাতমোজাযোৰ আপোনাৰ অতি প্ৰয়োজন। এই হাতমোজাযোৰ ৩টা পাৰ্ট আছে। শীতকালত দুইজনে ৰোমান্টিকভাৱে হাতত ধৰি ঘূৰি ফুৰিব পাৰে। হাগ মি জেকেট। আপোনালোকে হয়তো হাগ কৰি ভাল পায়। এই জেকেটটো আপোনাক চাইল্ড হুড ফিলিংছ দিব পাৰে। এই জেকেটটো পৰিধান কৰিলে আপুনি এটা বেলেগ অনুভূতি লাভ কৰিব পাৰিব। ছেক্সি চেষ্ট ওৱান পিচ ছুইমছুইট। এই পোচাকযোৰ দেখি আপুনি ভাবিব যে এযোৰ চামৰাৰ পোচাক, কিন্তু এইটো সম্পূৰ্ণ ভুল ধাৰণা। এইযোৰ আচলতে এক ধৰণৰ পোচাক। এই পোচাকযোৰৰ মূল্য প্ৰায় ৩,০০০ টকা। এই পোচাকযোৰ সমুদ্ৰৰ পাৰত নাৰীসকলে পিন্ধি ঘূৰি ফুৰিব পাৰে।
বন্ধুসকল, এইকেইযোৰ পোচাকৰ ভিতৰত আপোনাৰ কোনযোৰ বেছি ভাল লাগিল সেইটো নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।